তোমাক পোৱাৰ কথা নাছিল কেতিয়াও, এই বুলিয়ে কিন্তু হেৰুৱাৰ কথাটোতো নাছিল। সময়ে বান্ধি দিয়া মৰমৰ সম্পৰ্কবোৰ সময়ে ছিঙি ভাঙি থৈ যায়। কাৰোবাৰ অবিহনে সুখী হ'ব নোৱাৰোঁ বুলি জনাৰ পাছতো অকলশৰে সুখী হ'বলৈ কৰা ব্যৰ্থ প্ৰচেষ্টাই হ'ল মোৰ জীৱন। প্ৰয়োজন শেষ বুলিয়ে মোক পাহৰি নাযাবা, দীঘলীয়া জীৱনত পুনৰবাৰ মোৰ প্ৰয়োজন হ'বও পাৰে। যেতিয়া নিথৰ হ'ব মোৰ শৰীৰ, তেতিয়া হয়তো তুমি কান্দিবা। দুখ লাগে এই কাৰণেই যে তোমাৰ চকুলো মচি দিবলৈ মই তোমাৰ ওচৰত নাথাকিম। ধনী মানুহে বুজি নাপায় দুখীয়াৰ বেদনাৰ চিঞৰ, সেইকাৰণে ভোকাটোৰ ল'ৰা-ছোৱালীৰ কাতৰ অনুৰোধৰ পাছতো বন্ধ হৈ যায় গাড়ীৰ দুৱাৰ। আপোনাক অৱহেলা কৰাজন কোনোদিনেই আপোনাৰ আপোন নাছিল, তেওঁ মাথো মিছা অভিনয় কৰিছিল আপোন হোৱাৰ। কি যে অদ্ভুত তাই, হৃদয়খন কাহিনী কৈছে, তুমিও বেলেগৰ লগত সুখী হোৱা। অকলশৰীয়া তেওঁ নহয় যাৰ প্ৰেমিক অথবা প্ৰেমিকা নাই, অকলশৰীয়া তেওঁহে যাৰ মা দেউতা নাই।